আপোনালোকে গমেই পাইছে আত্মনিৰ্ভৰ আঁচনিৰ যি কেণ্ডিডেট চিলেক্ট হৈছিলে সিহঁতৰ ইতিমধ্যে ট্ৰেইনিং চলি আছিলে, কিন্তু যোৱাকালি এটা ফোন আহিছিলে। সেই ফোনত সিহঁতে ক'লে যে যিখিনি ট্ৰেইনিং হ'ব লগা আছে বা যি ট্ৰেইনিং চলি আছে সেই ট্ৰেইনিংসমূহ গোটেই পষ্টপন কৰা হৈছে বা পিছুৱাই দিয়া হৈছে, আৰু তাৰ বাবে সকলো কেণ্ডিডেটক অহা 30 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ জনাইছে। আৰু সিহঁতে কৈছে যে সেই 30 ছেপ্টেম্বৰ তাৰিখে টকা বিতৰণ কৰিব, আৰু কিছুমানক এনেকৈ কৈছে যে সেইদিনা ড্ৰাফ্ট চেক দিয়া বুলি কৈছে। কিমান দূৰ সঁচা নাজানো, সেইদিনা ধন বিতৰণ কৰিব নে নাই নাজানো, কাৰণ আগতেই শুনিছোঁ যে বা আগতেই কৈছে চাৰ্টিফিকেট নোহোৱাকৈ কোনেও ধন লাভ কৰিব নোৱাৰে। যদি ট্ৰেইনিং নহয় তেন্তে চাৰ্টিফিকেট নিদিব, আৰু চাৰ্টিফিকেট নহ'লে টকাটো লাভ নকৰিব। কিন্তু কিয় মাতিছে তাত সঠিককৈ ক'ব নোৱাৰি, যদিও যিসকলৰ মেছেজ আহিছিলে চিলেক্ট হোৱা বুলি সিহঁতলৈ ফোন আহিল নে নাই বাৰু আপোনালোকে জনাব। যদিও অহা নাই, আহিব এদিন দুদিনৰ ভিতৰত, আৰু আপোনালোকক মাতিব। গুৱাহাটীলৈ যাবলৈ সিহঁতে ডিষ্ট্ৰিক্ট ৱাইজ বাছ সেৱাৰ যোগান ধৰিছে, আৰু যিসকল কেণ্ডিডেটে এতিয়াও কল লেটাৰ ডাউনলোড কৰিব পৰা নাই সিহঁতলৈ ভাল খবৰ, কাৰণ দুজন এজনৰ কল আহিছে, সিহঁতকো গুৱাহাটীলৈ মাতিছে। তো আপোনালোককো মাতিব। আপোনালোকে ফোন আহিছে নে নাই আপোনালোকে জনাব। তেন্তে আপোনালোকে কি ভাবে, সেইদিনা সঁচাকৈ টকা বিতৰণ কৰিবনে নে এনেই সভাত উপস্থিত থাকিবলৈ মাতিছে? আৰু কোন কোন ডিষ্ট্ৰিক্টত ফোন আহিছে আপোনালোকে কমেণ্টত লিখিব।